গীতুৰ আখৰলৈ স্বাগতম বন্ধু বান্ধৱীসকল। আজি মই অসমীয়াসকলৰ প্ৰিয় থেকেৰা টেঙাৰ ৰেচিপি এটা লৈ আহিছোঁ। ইয়াৰ বাবে মই লৈছোঁ এয়া থেকেৰা টেঙা, এইটো চিনি পাইছেনে? আৰু ধনিয়া পাত, জলকীয়া দুটা, সৰিয়হ আৰু এইখিনি আটা 2 চামুচ লৈছোঁ, লগতে নিমখ আৰু হালধি। মই মাছ 4 পিচ আগতে ভাজি থৈ দিছিলোঁ। এনেকৈ ৰঙচুৱাকৈ মাছখিনি ভাজি ল'ব। এতিয়া মই তেল গৰম দিছোঁ। তেলত মই সৰিয়হখিনি ফুটাই দিছোঁ, সৰিয়হ বা বেহৰ, আৰু তাত মই জলকীয়া দুটা দি দিলোঁ। এতিয়া টেঙাৰ গুটিকেইটা দি দিলোঁ। এয়া থেকেৰা টেঙা, এইটো তাত মই দি দিলোঁ। এনেদৰে অলপ সময় লাৰি ইয়াত মই ধনিয়া পাতখিনিও দি দিলোঁ। এয়া দেখিছেনে? দেই যাবলৈ নিদিব, এইদৰে লাৰি থাকিব লাগিব অলপ সময়। আপোনালোকে টেঙা হয়তো ঘৰত বনাই থেকেৰা টেঙা, কিন্তু এনেকৈ ধনিয়া পাত দি ঠিক এইদৰে বনাই চাওকচোন। টেঙাৰ সোৱাদটো কিছু বেলেগ হয়। ইয়াত মই হালধি আৰু নিমখখিনিও দিলোঁ, এইখিনি সোৱাদ অনুযায়ী দিব। এতিয়া অলপ হেতাৰে এইদৰে লৰাই দিব লাগিব। এতিয়া 2 চামুচ আটা মই বাতিত লৈ ভালদৰে পানীত ঘুটি ইয়াত ঢালি দিছোঁ। আপোনালোকে আটাৰ সলনি আলু ব্যৱহাৰ কৰিব পাৰে। এটা আলু বইল কৰি ল'ব আগতে, আৰু তাৰপিছত পানীৰ লগত খচি ইয়াত ঢালি দিব। এইদৰে অলপ লৰাই দিব। মই এই বাতিটোৰে 2 বাতি আৰু আধা পানী ইয়াত দিছোঁ। এতিয়া অলপ সময় প্ৰায় 2 মিনিটৰ বাবে ঢাকোনখন দি উতল আহিবলৈ দিব। এতিয়া ইয়াত মই ভজা মাছ কেইটুকুৰা দি দিম আৰু অলপ সময় ঢাকোন দি থৈ দিম, যাতে মাছখিনি সিজি উঠে। থেকেৰা টেঙাৰ বহুতো ঔষধি গুণ আছে। এই পেটৰ কাৰণে খুবেই ভাল। সুস্বাস্থ্যৰ বাবেও এই টেঙা অতি দৰকাৰী। আমি গৰমত এই টেঙা বেছিকৈ খাব লাগে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া 1 মিনিটৰ বাবে মই ঢাকোনখন দি জুইটো কমাই দিম। এক মিনিট হৈ গ'ল। এতিয়া চাওক টেঙাৰ ৰংটো কিমান ধুনীয়া হৈছে। ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।